হে দোস্ত ৱেলকাম টু মাই চেনেল হিৰক কলিতা আপোনালোকক মোৰ চেনেলটো স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ মাহৰুত মানে হাফলঙৰ পৰা 10 কিলোমিটাৰমান দূৰ হয় ন। হাফলঙত কালি গৈছিলোঁ, কালি হাফলঙত ফুৰিব গ'লোঁ, গৈ তাৰ পৰা আহি এতিয়া মাহৰুত আছোঁ। মানে কালি ৰাতি মানে হাফলঙৰ পৰা আহি বাইদেউ এজনৰ ঘৰত থাকিলোঁ, থাকি এতিয়া মানে মাহৰুত আছোঁ। মাহৰুত মানে বাইদেউ এজনৰ ঘৰত ৰাতি থাকি এতিয়া মানে ফুৰিব আহিছোঁ অলপ দাদাজনৰ লগত। মোৰ দাদা আছে লগত, ফুৰিব আহি মানে হাফলঙৰ মাহৰুত মানে পাহাৰত উঠিবৰ কাৰণে ফুৰিব আহিলোঁ। দেখিছেনে ধুনীয়া পৰিৱেশ, মানে একদম মনোমোহা পৰিৱেশ। আপোনালোকে আহিব পাৰিব। মই গুৱাহাটীৰ পৰা আহিছোঁ, ধুনীয়া পৰিৱেশ আৰু ইয়াতে আহিলোঁ, ৰাতি থাকিলোঁ, থাকি এতিয়া মানে অলপ পাহাৰৰ ওপৰলৈকে যাওঁ, খোজকাঢ়োঁ। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ, মই গোটেইখিনি দেখাম আজি আপোনালোকক। এই দাদা আৰু মই যাই আছোঁ, অলপ খোজকাঢ়ি কিনে গৈছোঁ আৰু ইয়াতে মানে গাড়ী চাড়ি যাওঁ, মানে গাড়ী চাড়ি প্ৰব্লেম হয় ইয়াতে, গাড়ী আহে কিন্তু ইয়াত মানে পইচা পাতি ভাড়াবিলাক বহুত বেছি চ' সেইটো কাৰণে আমি খোজকাঢ়ি গৈ আছোঁ। দেখিছেনে পাহাৰ সেইবিলাক, সেইকাৰণে ইয়াত ধুনীয়া পৰিৱেশ এটা আৰু আপোনালোকে আহিব পাৰিব ইয়াতে। দেখিছেনে এইবিলাক একদম, দেখিছেনে একদম সৰু সৰু ৰাস্তা, একদম হেৰিৰ মাজত মানে ধুনীয়া তামান মানে হেৰি আছে, জংঘল আছে, জংঘলৰ মাজে মাজে গৈ আছোঁ। মানে এইবিলাক আমি এতিয়া পাৰিমে যাব। এইটো একদম ধুনীয়া পাহাৰ, এইবিলাক সেইখন পাহাৰ দেখিছেনে একদম মানে বহুত ধুনীয়া লাগিছে, সঁচাকৈ কৈছোঁ। আপোনালোকে আহিব পাৰিব। লাইফত মানে আগতে মই হাফলং আহি পোৱা নাছিলোঁ, মানে মাহৰুত আহি পোৱা নাছিলোঁ। লাইফত ফাৰ্ষ্ট টাইম আজি আহিছোঁ, সঁচাকৈ ফাৰ্ষ্ট টাইম আহিছোঁ। বহুত ধুনীয়া লাগিছে পৰিৱেশটো, একদম মানে একদম চাব লগা পৰিৱেশ আৰু একদম ধুনীয়া। ষ্টেচনৰ ফালে ভিতৰৰ ফালে সোমাই আছোঁ, মানে গুৱা এইবিলাক চব। মই আহি উপস্থিত হ'লোঁ এতিয়া মাহৰু ষ্টেচন। এইটো মানে মাহৰু ষ্টেচন হয় এইটো, চ' মানে হাফলঙৰ পৰা নেক্সট ষ্টেচন এইটো মাহৰু হয়। এইটো মাহৰু ষ্টেচন, এইটো ষ্টেচন দেখাই আছোঁ আপোনালোকক, মাহৰু বুলি কয় এইটো। ধুনীয়া আৰু আমি কালি ইয়াতে যাম ৰাতিপুৱা 11:30 বজাত আমাৰ ট্ৰেইন আছে। ট্ৰেইনত উঠি আমি ইয়াৰ পৰা গুৱাহাটীলৈকে যাম, এইটো ষ্টেচনৰ পৰা। দেখিছেনে এইটো মাহৰু ষ্টেচন বুলি কয়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইটো মাহৰু ষ্টেচন, মই দেখাই আছোঁ আপোনালোকক, গোটেইখিনি দেখাই আছোঁ এতিয়া। এই আমি আজি মানে মাহৰুত আছোঁ ন। কালি মই কালি যে ভিডিঅ'টো বনাইছোঁ তাত কৈছোঁ যে মাহৰুত আছিলোঁ বুলি। মাহৰুত এতিয়া মানে আমি এতিয়া মাহৰুত মানে এইফালে ভিতৰৰ ফালে সোমাই আছোঁ। মানে এই মানে অলপ ফুৰিব আহিছোঁ ভাইটিৰ লগত, মানে ভাগিনৰ লগত অলপমান ফুৰিব আহিছোঁ আৰু অলপ মানে ফুৰিলোঁ। এইখন দেখিছেনে, সেইখন দেখিছেনে, সেইফালে বৰাইল পাহাৰ বুলি কয়, এখন বোলে নাম বৰাইল পাহাৰ। কি কয় বাবু এইখন? বৰাইল পাহাৰ ন। তাত কি আছে? ইয়াতে বৰাইল পাহাৰ আছে। এখন মানে ডাঙৰ পাহাৰ আৰু আগৰ ফালে আপোনালোক দেখাই আছোঁ। মানে অলপ ফুৰিব আহিলোঁ আজি, ইয়াতে আছোঁ। আজি মই ঘৰলৈ যাম, মানে ইয়াৰ পৰা মানে গুৱাহাটী ঘৰলৈকে, মাহৰুৰ পৰা গুৱাহাটীলৈকে যাম ষ্টেচন ট্ৰেইনেৰে। এতিয়া অলপ ফুৰিব আহিলোঁ, যাব হ'ল ন, চব সেইটো কাৰণে অলপ ফুৰিব আহিলোঁ। এইবিলাক মানে বহুত ধুনীয়া পৰিৱেশ আৰু চবফালে পাহাৰ, মানে থাকি কিবা এটা বহুত ভাল লাগে। মানে ইয়াত থাকি মানে কিবা এটা মানে নিজৰে মানে ইয়াত মানে কিনো হাল্লা চাল্লা নাই, মানে ধুনীয়াকৈ মানে নিৰল ঠাই থাকি মানে বহুত ধুনীয়া লাগে আৰু আপোনালোক মই দেখাই আছোঁ আগৰ ফালে আৰু গৈ আছোঁ। ভিডিঅ'টো ভালকৈ চাই থাকিব গোটেইখিনি। মই ভিডিঅ'টো মানে আগৰ ভিডিঅ'ৰ লগত কালি বনাইছিলোঁ ন, কালিৰ লগত তাৰ লগত ইয়াত মই মানে লগ কৰি দি একদম ধুনীয়া পৰিৱেশ আৰু মানে একদম মানে চাব লগা পৰিৱেশ এইটো। এই উপস্থিত হ'লোঁ এতিয়া জংলী বস্তি। এইটো জংলী বস্তি বুলি কয়। এইখন চাইনবোৰ্ড আছে জংলী বস্তি, ভালকৈ দেখাই আছোঁ। এই আমি গৈ আছোঁ এতিয়া, পাহাৰ উঠি আছোঁ। মানে ইমান ওখ পাহাৰ, মানে ভৰি বিষাই গৈছে উঠি কিমান ঘূৰিলোঁ আৰু কিমান ঘূৰিম। কালিৰ পৰা ঘূৰি আছোঁ, ঘূৰি আৰু আমনি লাগি গৈছে। কালি যে মই কৈছিলোঁ আপোনালোকক মানে মোৰ বাইদেউ ঘৰত মানে থাকা বুলি, তো বাইদেউ ঘৰত এতিয়া আহিলোঁ আৰু মানে ফুৰিব গৈছিলোঁ ৰাতিপুৱা বাবুৰ লগত। এতিয়া বাইদেউ ঘৰত আহিলোঁ। এতিয়া যোনটো ৰুমত থাকোঁ সেইটো ৰুমত আমি গৈ আছোঁ। এতিয়া দেখাই আছোঁ আপোনালোকক, গৈ আছোঁ এতিয়া গৈ আছোঁ। মানে ওপৰত থাকোঁ, মানে বাইদেউৰ যিটো ঘৰ ন, একদম ওপৰত, মানে এনেকৈ চিৰিৰে মানে যাব লাগে। তো গৈ মানে এনেকৈ থাকি সেইটো ঘৰত থাকোঁ মানে ওপৰটোত। তো এনেকৈ যাব লাগিব পাবা, এনেকৈ মানে গৈ উঠিব লাগিব। উঠি পেলাই মানে এনেকৈ পাব, তাৰপৰা আকৌ এনেকৈ যাব লাগিব। সেনেকৈ গৈ মানে এয়া পাই গ'লোঁ আৰু থকা ৰুমটো য'ত আছোঁ আমি, সেইটো ৰুম ঘৰত আছোঁ মানে আমি। ধুনীয়া পৰিৱেশ, একদম ধুনীয়া আৰু